নমস্কাৰ বাইদেউ ভণ্টিসকল, আজি মোৰ কিটচেনত ৰেচিপি এটা লৈ আহিলোঁ আৰু আজি মই বনাম নৰসিংহ পাত আলুৰ সৈতে ভাঙন মাছৰ সুন্দৰ এটা ৰেচিপি। এতিয়া মই 4টা মাছ ফ্ৰাই কৰি ল'ম। প্ৰথমে মই মাছখিনি ফ্ৰাই কৰি ল'ম। মই এতিয়া এইখিনি ফ্ৰাই কৰি ল'ম। কেৰাহীত তেল দিলোঁ। এয়া মই মাছ ফ্ৰাই কৰি ল'লোঁ আৰু ইয়াৰ কাৰণে মই মিডিয়াম সাইজৰ পিঁয়াজ এটা কাটি ল'লোঁ, 4টামান কেঁচা জলকীয়া ল'লোঁ আৰু অলপ নহৰু পেষ্ট ল'লোঁ আৰু এয়া আলু 2টামান কাটি ল'লোঁ, ডাঙৰ ডাঙৰ সাইজত কাটি লৈছোঁ এনেকৈ। আৰু এয়া নৰসিংহ পাতখিনি কাটি ল'লোঁ। নৰসিংহ পাত কোমল পাতহে ল'ব লাগিব, বুঢ়া পাত ল'লে ভাল নালাগিব। আৰু এয়া মছলাখিনি ৰেডি কৰি ল'লোঁ। এতিয়া মই বনোৱা আৰম্ভ কৰিম। কেৰাহীতে এইটো দি দিম।
গেছটো অলপ কমাই লৈছোঁ। এতিয়া দিছোঁ ইয়াত নহৰু, নহৰু কেঁচা গোন্ধটো যাব লাগিব। কেঁচা জলকীয়া, আধা চামচ নিমখ, আধা চামচ হালধি, আধা চামচ জিৰা, আধা চামচ জলকীয়া গুড়ি। এতিয়া মই দিম ইয়াত কাটি থোৱা আলু,
আলুখিনি এতিয়া মই আধা সিজিব দিম। আলু আধা সিজিল, এতিয়া মই ইয়াত দিম পানী, গৰম পানী, উতলা গৰম পানী দিব লাগিব। এতিয়া মই ইয়াত দিম নৰসিংহ পাত, আৰু ইয়াত দিম মাছ। এতিয়া মই ইয়াত 5 মিনিট গেছটো অলপ কমাই মিডিয়ামত দি অকণমান ঢাকি দিম। হৈ গ'ল, ধুনীয়া হৈছে। এতিয়া মই গেছটো অফ কৰি দিছোঁ। মোৰ এইখিনি ৰেডি হৈ গ'ল, ধুনীয়া হৈছে, কালাৰ বহুত ধুনীয়া হৈছে, আৰু মই বহুত কম মছলাত বনাইছোঁ। আশা কৰোঁ আপোনালোকে এনেকৈ বনাই খাব, বহুত ধুনীয়া হৈছে। আৰু আজি মই বিদায় লৈছোঁ।